গন্তব্যস্থান কমতাপুৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰকৃতিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ফাঁকেৰে ৰসাত্মক ধাৰা বৈ আহিছিল, যদিওবা আন দিনৰ দৰে স্বাভাৱিকভাৱে আজিও গুড মৰ্ণিঙৰ সময়ত দেখা পোৱা দৃশ্যটোকে বাৰে বাৰে মনলৈ আহি আছে। এজাক খাকী পোছাকধাৰীয়ে এজনক নিৰ্মমভাৱে দৌৰাই দৌৰাই পিটিছে, মাৰিছে। এয়া দেখিছে মানুহভক্ত কুকুৰ এটাক ঈশ্বৰ বা ভগৱান ভক্ত বান্দৰে পিটিছে, মাৰিছে, অৰ্থাৎ আমাৰ কৰ্মই আমাকো পিটিব। ইয়াকেই ৰোমন্থন কৰি পুনৰ মোৰ যাত্ৰাৰ মাজতে প্ৰাকৃতিক সৌন্দৰ্য, ৰহস্যতেই সৌন্দৰ্য লুকাই থাকে। কাৰোবাৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য আচহুৱা, অৰ্থাৎ সি মৃত মানুহৰ তুল্য। যিয়ে নহওক, আকৌ যাত্ৰা মোৰ গন্তব্য